হিয়াৰ ঠিকনা বিচাৰি হিয়াৰ ঠিকনা বিচাৰি স্বাৰ্থপৰৰ দৰে পলাই নুফুৰিবি মহিম মাষ্টৰৰ ঘৈণীয়েকে কথাটো সহজভাৱে ল'ব পৰা নাই মহিম মাষ্টৰৰ ঘৰৰ পৰিয়ালৰ মতে সেই সন্তানটো ভাস্কৰৰ নহয় ৰবি তই তুলসীৰ তলত চাকি নজ্বলাবি তই চুই মোৰ পবিত্ৰ তুলসী পুলিটো অপবিত্ৰ নকৰিবি মা নামাতিবি তই মোক মা বুলি তোৰ দৰে এগৰাকী অসতী নাৰী মই মা হ'ব নোৱাৰো তেনেকৈ নক'ব মা মই অসতী নহওঁ মোক বিশ্বাস কৰক তেনেহ'লে এইটো পাপ কাৰ পাপৰ পূজা আনি মোৰ ল'ৰা গাত জাপি দিব খুজিছ ইয়াৰ কিবা এটা হেষ্ট নেষ্ট কৰ নহ'লে বেচেৰি সেউজীজনী তেল নোপোৱা শলিতা এডালৰ দৰে খোকপোকাই মৰিব সোণবৰকাই কি কৰিব ভোলাকাই মানে হোৱাত দুই তই মনে মনে থাক সেউতী যদি বিপদত পৰে তোৰ কাৰণে বিপদত পৰিব আৰু সেউতী যদি সেইখন ঘৰৰ পৰা বাহিৰ হৈ আহিব লগা হয় তোৰ কাৰণে আহিব লাগিব ইমান ওজনৰ কলংকৰ বোজা তাই হৰিব নোৱাৰিব ওপৰ মা মই ভগৱানৰ শপত খাই কৈছোঁ মোক ভুল নুবুজিব মই দুৰ্ভগীয়া সঁচা কিন্তু কলংকিনী নহয় বিধাতাই মোৰ পৰা সকলো কাঢ়ি নিছে আৰু আজি আপুনি যদি মোৰ চৰিত্ৰত দাগ লগাই মই জীয়াই থাকিব নোৱাৰিম মা তই যা সোমবৰ তই সেউতীৰ ওচৰলৈ যা তই যা সোমবৰ তই যা এই মুহূৰ্তত মোতকৈ তোৰহে তাইৰ বেছি প্ৰয়োজন সোমবৰ তই যা নমৰ গৈ কিয় যা মৰ গৈ তই মৰিলে অন্তত আমি মুক্তি পাম আহিয়ে ল'ৰা মূৰ খালি তাক ঘৰৰ পৰা খেদি পঠিয়ালি এতিয়া সমাজৰ আগত আমাৰ নাক কাটিবলৈ ওলাইছে এখেত বাটৰ লেতেৰা আনি মূৰত ঘঁহি ল'লে সমাজৰ মানুহে আমাক থু কৰাৰ আগতে এই ঘৰখন কলংকিত হোৱাৰ আগতে তই এই ঘৰৰ পৰা ওলাই যা বুলি কৈছোঁ ওলাই যা তেনেকৈ নক'ব মা মই আপোনাৰ ভৰিত ধৰিছোঁ মই কি কৰিম কলৈ যাম কেনেকৈ বুজাম মই পাপ কৰা নাই তাই যাম মই আকৌ এবাৰ এই জীৱনটোৰ সৈতে যুঁজিম সেই তেওঁক প্ৰশ্ন কৰিম দিয়া যদি দুহাত উপচাই সুখ দিয়া দুখৰ সাগৰত সুখৰ সপোন সিঁচি জীৱনটোৰ সৈতে হেতালি নেখেলিবা প্ৰভু জীৱনটোৰ সৈতে হেতালি নেখেলিবা মই যাম মই যাম তুমি চিন্তা নকৰিবা মই যাম পাপ কৰা নাই কিমান ৰং ৰহস্য কৰি ঘূৰি ফুৰিছিলি দেখ স্পষ্ট পাপে তাক পাপ নহয় বুলি কৈছ কিমান ৰং ৰহস্য কৰি ঘূৰি ফুৰিছিলি বিয়াৰ আগতে কাৰ কলংকৰ বুজা আনি মোৰ ল'ৰা গাত জাপি দিব খুজিছ ক মোক বিশ্বাস কৰক মা বিশ্বাস কেনেকৈ বিশ্বাস কৰিম তোক বিয়াৰ পিছদিনাখনে সি গুচি গৈছে ঘৰৰ পৰা এই পাপ পুহি ৰখাৰ কাৰণে যিদৰে তোক আদৰি আনিছিলোঁ সেইদৰে তোক ইয়াৰ পৰা উলিয়াই পঠিয়াম মই
মই আপোনাক হাত জোৰ কৰি কৈছোঁ মা, মোক উলিয়াই নপঠিয়াব। তই নেযাওঁ হা, তই নেযাওঁ, তই নেযাওঁ। মই তই তোৰ মোৰ ল'ৰাক বদনামি কৰিবলৈ ওলাইছ হা? আমাৰ মামাৰ ঘৰখনক বদনামি কৰিবি। কি হৈছে তোৰ? কেনে আছ তই? কেনে থাকিব পাৰোঁ? মৃত শৰীৰ এটা দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ কাৰোবাক অপেক্ষা কৰি থকাৰ দৰে জীয়াই আছোঁ। তই ইমান দিন কিয় অহা নাই? মোলৈ তোৰ এবাৰ মনতো পৰা নাইনে? এবাৰো চাবলৈ অহা নাই যে মোক। আৰু তই কি মোৰ খবৰ নলয় কাপুৰুষৰ দৰে মদ খোপা গিলি আহিছোঁ? নাই নাই, মই আজি মদ খাই অহা নাই। আজি মই তোক চাবলৈ আহিছোঁ। এই ভোলাকায়ে ক'লে তই হেনো মা হ'বলৈ ওলাইছ। মা হ'বলৈ ওলাইছে তাই, মা। বাপেকে ঢোল পিটি পিটি ৰজন জনাই ফুৰিছে, জীয়েকে মহিম মাষ্টৰৰ নাতিয়েকক জন্ম দিবলৈ ওলাইছে। আৰু ভোলাই খবৰটো দিয়াৰ লগে লগে তই যে আমাৰ ঘৰলৈ দৌৰি আহিলি, আৰু ভোলাই খবৰটো তোক কিয় দিলে? নে এই গৰ্ভস্থ সন্তানটো তোৰো কিবা অংশ আছে? মা বাইদেউ, ভুল হ'লে ক্ষমা কৰি দিব দেই। ৰামচন্দ্ৰই লংকাৰ পৰা অহাৰ পাছত সীতাক অগ্নি পৰীক্ষা কৰাইছিল। সীতা কিন্তু অসতী নাছিল, অসতী কৰিছিল আপোনালোকৰ দৰে কিছুমান স্বাৰ্থপৰ মানুহ। স্বাৰ্থপৰ? মই স্বাৰ্থপৰ? হা, স্বাৰ্থপৰ আপোনালোক। স্বাৰ্থপৰৰ দৰে কাম কৰিছে আপোনালোকে। আপোনালোকৰ ল'ৰা হেৰাইছে, তাত এই দোষাৰোপ কৰিছে কিয়? এই যে ভাস্কৰৰ অপেক্ষা তিল তিলকৈ এক অনিশ্চিত বৈধব্য জীৱতা বোধ কৰিছে, তাৰ বাবে আপোনালোকে কি কৰিছে? এইকাৰণে আপোনালোকে কিবা চিন্তা কৰিছে? এই দুখীয়া হ'ল বুলি এই চকুপানীৰ মূল্য নাই নেকি? এই হয় ওকালতি কৰিবলৈ তই কোন? মই এওঁৰ ককায়েক। মোক আজি ক'বলৈ দে মোক। সিদিনাখন বানপানীত কেৱল মই উঠি অহা নাছিলোঁ, মোৰ লগত এই উঠি আহিছিল। এই লাগিছিল নৈৰ সিটো ঘাটত, আৰু মই লাগিছিলোঁ এইটো ঘাটত। মোক দেখি গোটেই গাঁৱৰ মানুহবোৰ দৌৰি আহিছিল। এই তেতিয়া বয়স 8 মাহ। ভোলাকাই এইক পাইছিল, আৰু কোনেও ক'ব নোৱাৰাকৈ ভোলাকাই এইক অকলশৰে মনে মনে তুলি লৈ গৈছিল। পাছত ভোলাকাই এইক তাইৰ নিজৰ সন্তান বুলি কৈছিল। হে ভগৱান, এইখন দেখোন আৰু এখন নতুন নাটক। হেৰি শুনিছে নাই? দুৱাৰ খুলি ৰ'দ বিচাৰি আহোঁতে এন্ধাৰে সাৱটি ধৰিলে মোক আৰু জীয়াই থাকিবলৈ নকবি। এনেদৰে গলি গলি আৰু জীয়াই থাকিবলৈ মোক নিদিবি। নহয়, তই জীয়াই থাকিব লাগিব। তেল নোহোৱা চাকি গছৰ জীপাল শলিতাডাল হৈ তই জীয়াই থাকিব লাগিব। তোৰ কাৰণে নহয়, তোৰ এই ভৱিষ্যতটোৰ কাৰণে। আজি মোৰ মা নাই, দেউতাও নাই, তইয়ে মোৰ সাৰথি। তই মোক কেতিয়াও এৰি নাযাবি। তই এৰি গ'লে মই বৰ অকলশৰীয়া অনুভৱ কৰিম। নাযাওঁ, মই তোক কেতিয়াও এৰি থৈ নাযাওঁ। মই সদায় তোৰ কাষতে থাকিম। তোৰ মনত আছেনে সন্ধ্যা, মায়ে যে তোক আগচোতালত নিচুকাই টোপনি নিয়াইছিল? আমাৰে মইনা শুবই, বাৰীতে বগৰী ৰুবই, বাৰীৰে বগৰী পকি সৰি গ'লে মইনাই বুটুলি খাব।
তইতো গমেই নাপালি 7 দিন 7 ৰাতি মায়ে অনাহাৰে অনিদ্ৰাই সেই ঘৰৰ মুদছত উঠি আছিল এতিয়া নৈখন যিফালে বৈ আছে তাতেই আছিল আমাৰ চোতাল আমি যে একেলগে নেওতা মাতিছিলোঁ 1 2 3 4 এতিয়া তাত কেৱল বালিময় চৌদিশ ধোৱা আৰু ধোৱা ককাই দেউ সেইকাৰণে মদৰ ৰাগীটো বিধা কমাই তোলৈ মোৰ বৰ চিন্তাও সেইকাৰণে তোৰ পৰা পলাই ফুৰো মই তোৰ সমস্যাবোৰ বুকুত বান্ধি মই নৈখনলৈ চাই ৰওঁ সেই নৈখনৰ কোনোবা এটা ঢৌৱে কিজানিবা সুখৰ বতৰা লৈ আহে ককাই দেউ এনেকৈ থাকিলে জানো হ'ব মই জানো সেউতী আৰু এইখন ঘৰত থাকিব নোৱাৰে সেইকাৰণে মই তাইক আজি লৈ যাম মই জানো গাঁৱৰ মানুহে মোক এঘৰীয়া কৰিব পিতৃ পৰিচয় অবিহনে সেউতীৰ সন্তান ভূমিষ্ঠ হ'ব তাৰপিছত গাঁৱৰ এচামে হয়তো তাইক গাঁৱৰ পৰা খেদি দিব তথাপি মই তাইক লৈ যাম ইমান কণৰ পৰা মই তাইক তুলি তালি ডাঙৰ দীঘল কৰিছোঁ দলিয়াই পেলাই দিবতো নোৱাৰোঁ লৈ যা এই কুলক্ষণজনীক মোৰ ঘৰৰ পৰা আঁতৰ কৰ এইক লৈ গৈ তোৰ ঘৰত ৰামলীলা কৰ ৰাসলীলা কৰ যি কৰ কৰি থাকগৈ বাচি বিচাৰি চপাই দিবলৈ তহঁতে মোৰ ঘৰখনে পাইছিলি নে ৰম্ভা সিদ্ধান্ত মই ল'ম তুমি নহয় বোৱাৰী তুমি ভিতৰলৈ যোৱা দেউতা মই কৈছোঁ তুমি ভিতৰলৈ যোৱা মোৰ ঘৰৰ দুৰ্নাম মই বাহিৰলৈ যাব নিদিওঁ এয়া দুৰ্নাম নহয় দেউতা মই আপোনাৰ শপত খাই কৈছোঁ এয়া পাপ নহয় পাপ হয় নে নহয় সেয়া পিছত সিদ্ধান্ত লোৱা হ'ব অৱশেষত আপুনিও দেউতা ৰবি মোৰ ঘৰত মৰাহীৰ কোনো স্থান নাই এখোজো আজ্ঞা বাঢ়িবি ছাৰ মই আপোনাক সন্মান কৰোঁ মই আপোনাক শ্ৰদ্ধা কৰোঁ মই মদাহী হ'ব পাৰোঁ কিন্তু মদ খাই আজিলৈকে মই কাকো বেয়াকৈ কোৱা নাই মই আজি সুস্থ আৰু সুস্থ অৱস্থাত মই আপোনাক এটা কথা কৈ যাম সেউতীয়ে যদি এইখন ঘৰত আৰু এবাৰো কান্দিবলগীয়া হয় তেতিয়াহ'লে বাইদেৱে ৰাইজৰ সন্মুখত অগ্নি পৰীক্ষা দিব লাগিব জীয়াই জীয়াই জ্বলাই দিম মই যাযাবৰী হৈ ৰলো দিশহাৰা হলো তোমাকে সামৰি জীৱন ডিঙা মেলো বিচাৰি ভাগৰি পৰিছো এন্ধাৰ কাপোন কৰিছো বিচাৰি ভাগৰি পৰিছো এন্ধাৰ কাপোন কৰিছো ভগা সপোনৰ কান্দো শুনি ভগা সপোনৰ কান্দো শুনি উভতি আকৌ এবাৰ হিয়াৰ ঠিকনা বিচাৰি হিয়াৰ ঠিকনা বিচাৰি হিয়াৰ ঠিকনা বিচাৰি হিয়াৰ ঠিকনা বিচাৰি